हेलो फ्रेंड्स पुनः এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো এই ভিডিওটোত মই আপোনালোক ক'বলৈ গৈছো যে ইউটিউবত এটা ভিডিও ভাইরাল কেনেকৈ হ'ব পাৰে চাওক বন্ধুসকল আপুনি বহুতো ভিডিও চাইছে আৰু কিছুমান ভিডিও এনেকুৱা হৈ যায় যে ৰাতিৰ ভিতৰতে ভাইরাল হৈ যায় তো এনেকুৱা কি থাকে সেই ভিডিওটো যাৰ কাৰণে নেকি এটা ভিডিও ইউটিউবত অতি সোনকালে ভাইরাল হ'ব পাৰে আপোনালোকে যদি ভিডিও বনায় তেতিয়াহলে আপোনালোকৰ ভিডিওটো কেনেকৈ ভাইরাল কৰাব পাৰে কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে আপোনাৰ ভিডিওটো ভাইরাল হয় তো আজিৰ ভিডিওটো সকলোখিনি ক'বলৈ গৈছো ভিডিওটো সম্পূৰ্ণৰূপে চাব গোটেইখিনি কথা ভিডিওটোৰ জৰিয়তে গম পাব তো বন্ধুসকল আপোনালোকে যদি ইউটিউবত ভিডিও বনায় তেতিয়াহলে আপোনালোকে কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে আপোনাৰ ভিডিওটো ইউটিউবত এটা ভাল প্লেটফৰ্ম পাব পাৰে ইউটিউবত ভাইরাল হ'ব পাৰে তো বন্ধুসকল চাওক ইউটিউবত প্ৰথমতে এটা ভিডিও ভাইরাল হ'বৰ কাৰণে মুখ্য কেইটামান কথা হৈছে যে প্ৰথম হৈছে থাম্বনেইল যদি আপোনাৰ থাম্বনেইলখন এট্ৰাক্টিভ হয় তেতিয়াহলে আপোনাৰ ভিডিও এটা ভাইরাল হোৱাৰ চান্স থাকে লগতে আপোনাৰ টাইটেলটো থাম্বনেইল আৰু টাইটেল এই দুইটা বস্তু যদি আপোনালোকৰ বহুত ভাল হয় বহুত এট্ৰাক্টিভ হয় তেতিয়াহলে কিন্তু আপোনালোকৰ ভিডিও এটা ভাইরাল হোৱাৰ চান্স থাকে কিন্তু তাতকৈ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনাৰ ভিডিওৰ কন্টেন্ট যদি আপোনাৰ ভিডিওৰ কন্টেন্ট ভাল তেতিয়াহলে কিন্তু আপোনাৰ ভিডিওটো ভাইরাল হ'বই বন্ধুসকল চাওক কন্টেন্ট ভাল মানে আসলতে কি যে আপোনাৰ থাম্বনেইল আৰু টাইটেল সকলোখিনি ঠিকই আছে সকলোখিনি এট্ৰাক্টিভ আছে আপুনি সকলোখিনি চিন্তা কৰি বনাইছে সকলোখিনি সময় দি বনাইছে আপোনাৰ টাইটেলটো ভাল লগাইছে সাৰ্চেবল টাইটেল লগাইছে লগতে আপোনাৰ থাম্বনেইলখন এট্ৰাক্টিভ থাম্বনেইল লগাইছে এতিয়া যেতিয়া আপোনাৰ ভিডিওটো আপোনালোকৰ কি হ'ব যে ইউটিউবত যেতিয়া আপুনি পাবলিশ কৰিব তাৰ পাছত কি কৰিব যে ইউটিউবে সেই ভিডিওটো আপোনাৰ বেলেগ মানুহলৈকে ইমপ্ৰেশন দেখুৱাব অৰ্থাৎ বেলেগ মানুহৰ মোবাইলত সেই ভিডিওটো শেয়াৰ কৰিব যেতিয়া আপোনাৰ ভিডিওটো সকলোৱে পাব তেতিয়া প্ৰথম কাম হ'ব আপোনালোকৰ থাম্বনেইল আৰু টাইটেলটোৰ আপোনাৰ থাম্বনেইল আৰু টাইটেলটো চাই কোনোবাই তাত ক্লিক কৰিব তাৰ পাছত আহিব সকলোবোৰ খেল আহিব আপোনালোকৰ কন্টেন্টৰ যদি আপোনাৰ কন্টেন্ট ভাল নহয় তেতিয়া হলে কি হ'ব যে আপোনাৰ যি অডিয়েন্স ৰিটেনশন থাকে অডিয়েন্স ৰিটেনশন মানে যে আপোনাৰ ভিডিওটো মানুহে কিমান সময় চাইছে সেই ওয়াচ টাইমটো কমি যাব যদি আপোনাৰ ওয়াচ টাইম কমে তেতিয়া হলে কিন্তু আপোনাৰ ভিডিওটো ভাইরাল নহব পাৰে গতিকে আপুনি এটা কথা মনত ৰাখিব লাগিব যে আপোনাৰ কন্টেন্টটো ভাল হ'ব লাগিব যদি কন্টেন্ট ভাল থাকে তেতিয়া হলে আপোনাৰ ভিডিও মানুহে বেছি সময় চাব অৰ্থাৎ অডিয়েন্স ৰিটেনশন বাঢ়িব আৰু যদি অডিয়েন্স ৰিটেনশন বাঢ়ে তেতিয়া হলে ইউটিউব সকলো মেচিন লাৰ্নিংৰ ইউটিউবে সকলোবোৰ মেচিনৰ জৰিয়তে কৰে গতিকে ইউটিউবে গম পাই যাব যে আপোনাৰ ভিডিওত এনেকুৱা এটা কিবা কন্টেন্ট আছে যিটো নেকি মানুহে চাই ভাল পাইছে আৰু সেই কাৰণে আপোনাৰ ভিডিওটো কি কৰিব যে ইউটিউবত বেলেগ নতুন মানুহলৈ পঠিয়াই দিব অৰ্থাৎ ইমপ্ৰেশন পঠাব আৰু ইমপ্ৰেশন যিমানে পঠাব আপোনাৰ থাম্বনেইল আৰু টাইটেল ভাল গতিকে সেই ইমপ্ৰেশনৰ বিপৰীতে আপোনাৰ ক্লিক থ্ৰু ৰেট বাঢ়িব অৰ্থাৎ আপোনাৰ থাম্বনেইল আৰু টাইটেলৰ কাৰণে মানুহে তাত ক্লিক কৰিব বেছি ক্লিক পাব আপুনি গতিকে আপোনাৰ ভিডিওটো এনেকৈ 2 জন 10 জন 20 জন 100 জন এনেকৈ আপোনাৰ ভিডিওটো সকলোৰে ওচৰত যাব আৰু সকলোৱে আপোনালোকৰ ভিডিওটো ওয়াচ কৰিব গতিকে এই খেলখনে হয় ইউটিউবত যদি আপোনালোকে এই কথাখিনি জানে তেতিয়াহলে আপোনাৰ ভিডিওটা আপুনি ভাইরাল কৰিব পাৰিব আপোনাৰ কন্টেন্ট ভালকৈ বনাব পাৰিব তো বন্ধুসকল যদি আপোনালোকে কন্টেন্ট ভালকৈ বনায় আপোনাৰ থাম্বনেইল আৰু টাইটেল ভালকৈ লগায় তেতিয়াহলে কিন্তু আপোনাৰ ভিডিওটো ভাইরাল হ'বলৈ কোনেও ৰাখিব নোৱাৰে আপোনাৰ ভিডিওটো ভাইরাল হ'বই তো বন্ধুসকল এইখিনি ইনফৰমেশন আছিল আশা কৰো ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰি দিব শেয়াৰ কৰিব আপোনাৰ বন্ধুৰ সৈতে যিসকলে ইউটিউবত ভিডিও বনাব বিচাৰে যিসকলে ইউটিউবৰ বিষয়ে জানিব বিচাৰে তেখেতসকলৰ ওচৰত শেয়াৰ কৰক আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা নতুন ভিডিও লৈ অহাৰ আশা ৰাখিলৈকে জয় হিন্দ